আজি আপোনালোকক এখন অতি সুন্দৰ মেখেলা দেখাব লৈছোঁ। এয়া চাওক, এখন এটা জনগোষ্ঠীয় মেখেলা হয়। আপোনালোকে চাগে হয়তো ধৰিব পাৰিছে কোন জনগোষ্ঠীয় এইখন মেখেলা। ইমান ধুনীয়া চাওকচোন, ফুলৰ যিটো কালাৰ কম্বিনেশ্যন হয় আৰু ইয়াৰ ফিনিচিং চাওকচোন, একদম এইবিলাক হৈছে পিয়'ৰ মাটিশালত বোৱা বস্তু হয়। কি ধুনীয়া চাওকচোন, দেখিছে ফুলৰ ৰংসমূহ ইমান ধুনীয়াকৈ মিলাই দিছে। এইবিলাককে কয় আচল শিপিনী। আৰু ইয়াৰ যিটো বেগ হয় এইটো চাওকচোন, ইমান ধুনীয়া মিহি। ইয়াত কোনো সূতা ওলাই যোৱা বা ছিগি যোৱা তেনেকুৱা কোনো ভয় নাথাকে। কি জনগোষ্ঠীৰ মেখেলা হয় ধৰিব পাৰিছেনে? নজনাসকলক কৈ দিছোঁ, এয়া হৈছে ছিয়াম জনগোষ্ঠীৰ এখন মেখেলা। তেওঁলোকৰ এইটো পৰম্পৰাগত সাজ হয়। ইয়াৰ লগতে তেওঁলোকে চুটি ৰিহা বুলি কয় তেখেতলোকৰ, সেইখন পৰিধান কৰে আৰু এটা চাৰ্ট পিন্ধে। মোৰ কিন্তু খুব ভাল লাগে এই মেখেলাবিধ। বিভিন্ন ধৰণৰ ফুলেৰে কাম কৰা মেখেলা পোৱা যায়। আৰু এইখন মই আনিছোঁ এখন আমাৰ কাষতে থকা ছিয়াম জনগোষ্ঠীৰ গাঁৱৰ পৰা। দামটো বাৰু অকণমান পৰে দেই, ইমান কমো নহয় আৰু যথেষ্ট কষ্টও অৱশ্যে হয়। তেওঁলোকে যিটো কষ্টত বনায় সেইমতে দামো ল'বই আৰু দিয়কচোন। মই এইখন 2000 টকা দি আনিছোঁ। আৰু এখন চাইছিলোঁ দেই, সেইখনত মানে ইয়াতে ডাঙৰ ডাঙৰ দুটা লাইন আছে নহয় ফুলৰ, সেইখনত আৰু এক লাইন আছিলে। মানে সেইগৰাকী বেলেগ আছিলে, তেওঁক মই যেতিয়া সুধিছিলোঁ ল'ব বিচাৰিছিলোঁ তেতিয়া ক'লে যে সেইখনৰ দাম 3000 কৰিলে। মই 2500লৈকে দিলোঁ, কিন্তু তেখেতে নিদিলে। এইখন মোৰ ছোৱালীৰ বাবে লৈছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন।